আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ ইয়াত উপস্থিত আমাৰ অতিকৈ শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষকবৃন্দ, আমাৰ ইয়াত উপস্থিত আমচুৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সভাপতি ৰাজান কৰিম চৰকাৰ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত মহকুমা চন্দ্ৰাধিক বাইদেউ নিতুমণি চৌধুৰী ডাঙৰীয়ানী, আমাৰ অসম বিদ্যালয় ভ্ৰমণ পৰিষদৰ সন্মানীয় উপসভাপতি শাহজাহান আলী আহমেদ ডাঙৰীয়া, প্ৰমুখে আমাৰ সংগ্ৰাম পৰিষদৰ জিলা সমিতি সমূহ সভাপতি পৰৱৰ্তীসমূহ নেতৃবৃন্দ, আঞ্চলিক এইখন গৃহ আঞ্চলিক সমিতিৰ সমূহ নেতৃবৃন্দ, কৰ্মকৰ্তাসকল, আমাৰ অতিকৈ মৰমৰ কৃতি ছাত্ৰ ছাত্ৰীসকল, আমাৰ লগতে শ্ৰদ্ধা ৰাইজ। চমুকৈ কম, বেছি সময় নলওঁ। এটা পাৰ্থক্যটো আমি লক্ষ্য ৰাখিছোঁ যে আজি ইয়াত সম্বৰ্ধনা দিয়া হৈছে ইতিমধ্যে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল, যিসকলে ইতিমধ্যে কৰ্মজীৱন আনুষ্ঠানিকতা যিটো কৰ্মজীৱনৰ সেইটো শেষ কৰিছে, আৰু তাক সম্বৰ্ধনা দিয়া হৈছে বা আৰু হ'ব যিসকল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী কৰ্মজীৱন এতিয়াও আৰম্ভই কৰা নাই, কৰিবহি। শিক্ষা জীৱন শেষ হোৱাৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে কৰ্মজীৱনত মনোনিৱেশ কৰিব, তেওঁলোককো সম্বৰ্ধনা দিয়া হৈছে অথবা দিয়া হ'ব। বয়সৰ এটা বহুত দীঘল এটা গেপ আছে, আৰু সেয়া নপুৰণি মানুহ আমি সকলোৱে একত্ৰিত হৈছোঁ। এইটো মুহূৰ্তত সঁচাকৈ বহুত মনত থাকিব, আৰু এই মুহূৰ্তটো আমাৰ সকলোৰে আকাংক্ষিত আছে। মই চমুকৈ ক'ম, আল্লাহ পাকে কোৰাণত কৈছে সূৰা আল-হজৰ 11 নম্বৰ আয়াত, যি জাতি বা যি জনগোষ্ঠী বা অথবা যি ব্যক্তিয়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিজে নকৰে অথবা অৱস্থাৰ পৰিৱৰ্তন কৰাৰ চেষ্টা নকৰে, সেই জাতি বা সেই জনগোষ্ঠীৰ পৰিৱৰ্তন কেতিয়াও নহয়, সেই ব্যক্তিৰ পৰিৱৰ্তন কেতিয়াও নহয়। একেবাৰে খোল্লা কৰি দিছেনে নাই? তুমি ট্ৰাই কৰিব লাগিব, তুমি চেষ্টা কৰিব লাগিব, তাৰপিছত তোমাৰ পৰিৱৰ্তন নাই। এইটো মোৰ কথা নহয়, আমাৰ কাৰো কথা, আল্লাহ পাকৰ কথা। আমি বেছিভাগে ইয়াত ইছলাম ধৰ্মাৱলম্বী মানুহ, য'ত আমি পবিত্ৰ ধৰ্মৰ মানুহ, আল্লাহৰ কথা আমি বিশ্বাস কৰোঁ। কিন্তু খালি বিশ্বাস কৰিলেই নহ'ব, এই প্ৰতিটো কথাৰ তাৎপৰ্য আমি বুজিব লাগিব যে কি ক'ব বিচাৰিছে আমি, আৰু আমি মানি চলিব লাগিব। আমাৰ দিনৰ নবী মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সিকিং নলেজ ইজ অব্লিগেটৰী ফৰ এভৰি মুভি। প্ৰতিজন মানুহৰ কাৰণে, প্ৰতিজন নৰ আৰু নাৰীৰ কাৰণে জ্ঞান অৰ্জন কৰাটো অৱশ্য কৰ্তব্য, অব্লিগেটৰী, অৱশ্য কৰ্তব্য বুলি কৈছে। আমি ঘৰত আমাৰ নৱজাতক কি কৰোঁ, ৰব্বি জিদনি ইলমা, মই কওঁ যেতিয়া পঢ়া-শুনা কৰোঁ, তাৰপিছত 21 বাৰ ৰব্বি জিদনি ইলমা কওঁ। মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম, তোমালোকেও ক'বা ৰব্বি জিদনি ইলমা, মানে অ লৰ্ড ইনক্ৰিজ মি ইন নলেজ। হে মোৰ প্ৰভু, হে মোৰ সৃষ্টিকৰ্তা, মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া, মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া। সকলোখিনি ইয়াতে আছে নে নাই চাওক। জ্ঞানৰ ওপৰত যি জাতি বা যি জনগোষ্ঠী নলেজৰ ওপৰত প্ৰতিষ্ঠিত নহয়, খালি ধন সম্পদ আছে। বৰ্তমান আৰু কাণ্ট্ৰি কি হৈছে, বৰ্তমান অৱশ্যে হৈছে বহুত চাইণ্টিষ্ট আছে, তেওঁলোকৰ চাইণ্টিফিক ৰিচাৰ্চ কৰি আছে, কিন্তু হৈছে কি চাওক, তেওঁলোকৰ পিছ পৰি আছে, নলেজত পিছ পৰি আছে। সেইকাৰণে বহুত ক্ষেত্ৰত পিছ পৰি আছে। খালি টকা থাকিলেই নহ'ব, খালি তেল থাকিলেই নহ'ব, নলেজ লাগে। যাৰ নলেজ আছে, এইফালে ধন সম্পদ নেচাৰেল ৰিচৰ্চ আছে, তেওঁলোকক কোনো কেতিয়াও পৰাজিত কৰিব নোৱাৰে। কিন্তু আৰু কাণ্ট্ৰিবিলাকৰ ক্ষেত্ৰত আমি অপজিট দেখিছোঁ, তেওঁলোকৰ সকলো আছে, সোণৰ গল্ডৰ গাড়ী চলায়, নাম কি হৈছে নাম চাইণ্টিফিক নলেজৰ, কিন্তু তেওঁলোকে চব বস্তু ইম্পৰ্ট কৰিব লাগে, আমদানি কৰিব লাগে, নিজৰ বস্তু নাই। খাব লাগিলে আমাৰ ইফালৰ পৰা পঠিয়াই দিয়া হয়, কিবা এখন গাড়ী লাগিলে বেলেগৰ পৰা আহে। এইটো হ'ল কাষ্টমাৰ জনিত অভাৱ। কিয় হৈছে? নলেজৰ অভাৱৰ কাৰণে। নেলছন মেণ্ডেলাই কৈছিলে, এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন উই কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। শিক্ষা এনে এটি অস্ত্ৰ যিটো আমি ব্যৱহাৰ কৰিব পাৰোঁ পৃথিৱীখনক পৰিৱৰ্তন কৰাৰ বাবে। আমি যদি এই পৃথিৱীখনক পৰিৱৰ্তন কৰাৰ চেষ্টা কৰোঁ,
আন কোনো বস্তু দি আন কোনো উপকৰণৰ সহায় লৈ আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিম। এটাতে পাৰিম আমি, সেয়া হ'ল জ্ঞান, শিক্ষা। এই শিক্ষা দি আমি পৰিৱৰ্তন কৰাটো আমাৰ কাৰণে সম্ভৱ হ'ব। ডক্টৰ এপিজে আব্দুল কালাম ছাৰে কৈছিলে, let us sacrifice our today in order to get a better future for our children. আমাৰ এই বৰ্তমানটোক আমি ত্যাগ কৰিব পাৰিব লাগিব। কিয় ত্যাগ কৰিম আমি? এটাতো নকৰোঁ। আমাৰ সন্তান, আমাৰ যি সন্তান আছে, সন্তানৰ সুৰক্ষিত এটা বেটাৰ, এটা ভাল এটা ভৱিষ্যতৰ স্বাৰ্থত আমি আমাৰ বৰ্তমানটোক আমি ত্যাগ কৰিব পাৰিব লাগিব। তেতিয়াহ'লে আমাৰ সন্তানে এটা ভাল ভৱিষ্যত পাব। আমি আমাৰ সন্তানক সময় দিব লাগিব। এই বাটে ঘাটে মোবাইল চাই নিজৰ ঘৰত মোবাইল এটা লৈ বহিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়ে মোবাইল লৈ বহিছোঁ। কি হ'ব? ময়ো শেষ, মোৰ সন্তানো বৰবাদ। এনে নাই কওক, কিন্তু বাস্তৱ হয়। ঘৰে ঘৰে আছে এই সমস্যাটো, চবৰ ঘৰত নাথাকিব পাৰে। দুৰ্ভাগ্যজনক বিষয় হ'ল এইটো বয়সত আমাৰ বয়সৰ মানুহ আমাতকৈ কোনো জন্তুৰ কোনো অভাৱ নাই, মনত ৰাখিব। গতিকে ভাল বন্ধুৰ প্ৰয়োজন আছে, ভাল বন্ধুৰ প্ৰয়োজন আছে। হাজাৰ হাজাৰ বন্ধুৰ কোনো প্ৰয়োজন নাই। কেৰিয়াৰ আগত কেৰিয়াৰটো সম্পূৰ্ণ হ'ল, তাৰপিছত বনাম। কেৰিয়াৰটোৰ ক্ষেত্ৰত হাজাৰ হাজাৰ বন্ধুৰ প্ৰয়োজন নাই। মুষ্টিমে কিছু বন্ধুৰ প্ৰয়োজন আছে, ভাল বন্ধুৰ প্ৰয়োজন আছে, সৎ বন্ধুৰ, আৰু যিসকল বন্ধুৰ দ্বাৰা মোৰ কোনো ক্ষতি নহয়, বৰঞ্চ মোৰ কেৰিয়াৰত অলপ হ'লেও লাভ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাম, এটা ফৰ্মুলা আছে, সে ন ক'ব পাৰিব লাগিব। কোনক্ষেত্ৰত নকৰিম? ঘৰত বন্ধু এটা মাতিলে বলা ঘূৰি আহোঁ অদৰকাৰীভাৱে, কেতিয়াবা হেং আউট কৰা বা অলপ বাহিৰত ফুৰা, এইটো বেলেগ কথা। অদৰকাৰীভাৱে মধে মধে বলা ঘূৰি আহোঁ, তাতে যাওঁ, মই কৰোঁ, তমক কৰোঁ, ন ক'ব পাৰিব লাগিব। না মই নাযাওঁ, বেয়া পাব বা আফচোচ হ'ব। এই বেয়া তোমাৰ একো কেৰিয়াৰত ক্ষতি নকৰে। কিন্তু তুমি যে বন্ধু বেয়া পাব নেকি মই যাওঁ, এই তুমি ন ক'ব নোৱাৰা কালক্ৰমত এই অট'মেটিক কিউমুলেটিভ কম্পাউণ্ডিং হ'ব। যেতিয়া কম্পাউণ্ডিং হ'ব, আকৌ ক্ষতি এটা তোমাৰ লাইফত লাইফটো শেষ কৰি দিব। এই বন্ধুটো শেষ কৰিব, তুমি গমেই নাপাবা, কেনেকৈ তোমাৰ লাইফটো কম হৈ যাব। আমাৰ যিবোৰ অভ্যাস আছে, আমি যে চলোঁ, আমি দৈনন্দিন জীৱনত চলিছোঁ, তাৰে 45% সাইন্সে কয়, সাইন্টিফিক ষ্টাডিৰ মতে 45% আমি আমাৰ হেবিটৰ দ্বাৰা চলোঁ। 45% আমি আমাৰ হেবিটৰ দ্বাৰা চলোঁ। গতিকে আমি কি কৰিব পাৰিব লাগিব? আমি আমাৰ ভাল অভ্যাস আমি কৰিব লাগিব। বেয়া অভ্যাসবোৰ আমি বাদ দিব লাগিব আৰু ভাল অভ্যাসবোৰ আমি কৰিব লাগিব। কাৰণ যদি আমি ভাল অভ্যাস কৰোঁ, যদি আমি ৰাতিপুৱা সোনকালে উঠোঁ, যদি আমি সময়ৰ অপব্যৱহাৰ নকৰোঁ, যদি আমি অবাবত মোবাইল চাই নাথাকোঁ, তেনেহ'লে এই অভ্যাসবিলাকে কালক্ৰমত মই আজি আৰু অহাকালি পাৰ্থক্যটো কাৰো নজৰত নপৰিব। এইটো নটিচ নহ'ব। কিন্তু